সভার মাঝে ভীষ্ম ভারতের ঘুরে গুণাময়ী কুঞ্জের দায়িত্ব সাধারণ প্রজাবৃন্দর ভার মহামন্ত্রী উনি কোনোবা বাহিৰা শত্ৰুৱে পৰে নেকি নিৰুপকৰণ মোৰে ধন্য মহামন্ত্রী তুমি হেন আমায় কথা বুঝে রাজ্যত চিন্তার মই হেলে কারণ সুময় ভূমি অক্ষর বর মহামন্ত্রী রুক্মিণীয়ায় সন্ধ্যা পূজার সময় বলা যাও আমি রুক্মিণীর করে
পিতা ভীষ্মক এক ক্ষত্রিয় সম্রাট এই কুন্দির নগরের তথাপিতু মোর ইচ্ছা মতে এটি দুটি কৈলাস কার্যময় করিছো সম্পাদন মোৰাই অদেশত কৃষ্ণ নাম উঠি গ'ল এই কুন্দিৰ নগৰৰ পৰা বিষ্ণু পূজা মহাপাপ বুলি মই কৰিলো ঘোষণা রুক্মিণী মোর একমাত্র ভগিনী কবি নয় আমন্ত্রণ করি আনি মোর বন্ধু সেদি রাজক ভগিনীময় করিম সম্পাদন তারকাপতি কৃষ্ণই আকৌ বাঞ্ছা কৰে ভগ্নীপতি হবলৈ মোৰ কৃষ্ণ আহে রুক্মিণী দেখাত এই কুন্দিৰ নগৰে নাযাব ঘূৰি আৰু কি তাৰকা নগৰে যাওঁ মই পিতাৰ সময় আছে মোৰ বক্তব্য বহু পিতা Hey
মোহমুক্ত পৰম বৈষ্ণৱ কোৱাকি বৈৰাগী কোন তুমি কিবা শিশু আগমন আছিল কুণ্ডিল নগৰী দৰিদ্ৰ ভিক্ষুক ভাত নাম মোৰ হৰিদা হৰিদা দৰকাৰ প্ৰজাময় কৃষ্ণ গুণ গাই গাই কোনো দেখে দেখে অনুমতি পালে আজি কুণ্ডিলৰ ৰাজকন্যাকো সেই কথাকেই মই কৰাম শ্ৰৱণ অতিশয় আনন্দৰ কোৱা কৃষ্ণৰ মহিমা কোৱা কৃষ্ণৰ নাম অতি প্ৰিয় ফুল কৃষ্ণ নামে কৰা আছিল পুলকিত মন শুনাতে দেৱী কৃষ্ণৰ মহিমা শুনা 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 ৰূপ মিনিমা কৃষ্ণ গুণ কহনা নাযায় পুরা পুরা রূপিণী মাই পুরা পুরা রূপিণী মাই কৃষ্ণ গুণ কহনা নাযায় পুরা পুরা রূপিণী নয়ন পঙ্কজন অবপাতা করতল উত্তমলতা অভিনব তরুণ মূর্তি রূপমিনিময় কি কহব রূপ কবিভূতি নয়ন
বান্ধৱ খালি বিলাচী অমৃত সুৰৰ যমুনা ধন্য হলো শুনিহে পুণ্য নাম লোকে মাত্ৰ ধন্য শক্তি শুনি কৃষ্ণ নাম তন্ময় হলা তুমি আক্ষৰ পাহৰিলা সামান্য মাত্ৰ শিক্ষাৰ হাত বিলাচী অমৃত শিক্ষকৰ এইঠাই মই কাহিনীও আৰু খুজিব সেই মহাভাগত সন্তোষ বিশ্বাস কৰা কোনদিনৰ ৰাস্তাৰ দিনত কোনদিনৰ ঠাণ্ডাৰ মেঘ তোমাৰ কাৰণে ইচ্ছামতে নিবাচিব লাগে হে দেৱী হয় যদি স্বামী সেইজন আনন্দতে আনন্দতে মোৰ ভৰি যাব মন কৃষ্ণয়ে কৰিব কৃষ্ণ বীৰে শ্ৰেষ্ঠ দেৱ নাহি নাহি হে দেৱী আমি এতিয়া বিদায়হে মাগিছো সৃষ্টি স্থিতি অন্তকাৰী দেৱ আত্মবিনে আৰু নাহি কেৱল জানিবা বিষ্ণুহে সমস্ত জগত এ জানিবা বিষ্ণুহে সমস্ত জগত জয় হোক কুন্দিল পুরীর জয় হোক রুক্মিণী দেবী তুমি দেখো মনে মনে দেখিলা মনে মনে কথা নাই সখী ভাবিছো কৃষ্ণৰ প্ৰেমত বাগৰি হৈ যি বাগৰি তেওঁৰ শৰণত তুমি মন প্ৰাণ সপি দিছা তাকে মই ভাবিছো নীৰৱে কৃষ্ণৰ সেৱাই জীৱনৰ ব্ৰত তেওঁ মোৰ প্ৰাণৰ দেৱতা খুব ধুনা সহস্ৰ বন্ধুৱে তেওঁলোকৰ চৰণত মই দিনে নিশাই কৰি পূজা সেই পূজাত পালে সন্তুষ্ট নহ'বনে মোৰ প্ৰাণৰ দেৱতা ভাৰতৰ এজনৰ গুণগান সামান্য মাত্ৰ ভাতৰ মুখত শুনি তেওঁ শৰণত তুমি মন প্ৰাণ সপি দিছা তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেতিয়া তুমি কাক হৃদয়ৰ দেৱতা পাতিবা অসখী মনত কামৰূপ লক্ষ্মী মন্দিৰত কুমাৰীয়ে দ্বিতীয় স্বামীকে কেতিয়াও নকৰে গ্ৰহণ এই নিয়ম তুমি কেনেকৈ ৰক্ষা কৰিবা নহ'ব তাৰ বাবে চিন্তা শপতি অজস্ৰ শিক্ষা জনাই অন্তৰ উদ্ভাসিত কৰি তেওঁৰ চৰণত মই দিনে নিশাই কৰি পূজা এই হ'ব মোৰ জীৱনৰ ব্ৰত সৌ নিৰ্মল আকাশৰ পৰা অক্ষয় মণ্ডলৰ চন্দ্ৰ তেওঁলৈ যাইছে নিজৰ ৰথ ধমকাই লগাইছে গোপিনীসকলে আনন্দ মন্ত্ৰ হৈ কৃষ্ণৰ কীৰ্তন কৰি কৰি নাচি নাচি ভাগৰি পৰিছিল মই ঠিক তেনেকৈ কৃষ্ণ ধ্যান কৰি কৰি আপোন পাহৰা হৈ যাম সখী কৃষ্ণ ধ্যান কৰি কৰি আপোন পাহৰা হৈ যাম মোৰ মনেৰে এনে সংকল্প কৰি কেতিয়াও ভাষণ নকৰিলা সখী পৰম কৃষ্ণকে ধৰি ৰখা কেতিয়াও নহয় সহজ আৰু পালেও জানিবা সখী তেওঁ কিন্তু ধৰি ৰাখিবলৈ বৰ টান হ'ব তাৰ বাবে চিন্তা নাই সখী তোমালোকে মোক আশীৰ্বাদ কৰা ভক্তৰখী সেই ভগৱান এই দিনহীন সেৱিকালৈ কৃষ্ণই নিজ বোলে আশীষ নিৰ্মালি নিদিবনে হরি
কৃষ্ণ বুলি গোপী এনে বলিয়া এই হৃদয়তে আছে কৃষ্ণ ও চিনিব নোৱাৰা ও হৰিয়ে ও কৃষ্ণ হেনো ও কৃষ্ণ হেনো শ্যাম বরণী ও কৃষ্ণ হেনো ও কৃষ্ণ হেনো শ্যাম বরণী কৃষ্ণ কৃষ্ণ গোপাল করুণা উময় রাম রাম হরি নারায়ণ নারায়ণ হইলায় অবতার চন্দ্র সদা পদ্ম কর তোমার কৃষ্ণ গোপাল বৃন্দ জয় হোক রুক্মিণী আইদেউ জয় হোক জীব জীব চিরঞ্জীব কিন্তু কিন্তু রুক্মিণী আইদেউ তুমি তুমি যিজনাক হৃদয়ত স্থান দিছা তেওঁক পোৱাটো জানো ইমান সহজ বিশেষকৈ কি জানা ওই গোকুলৰ শ্ৰীকৃষ্ণ মহাকপটীয়া গোৱালীৰে লগত গৈ গৃহে গৃহে মাখন চুৰি কৰি খোৱা আৰু বিশেষকৈ বৃন্দাবনত গো চাৰণ কৰা কৃষ্ণই জানো এওঁৰ অন্তৰৰ কথা সহজতে বুজিব পাৰি মোৰ কিন্তু সমলি বিশ্বাস নহয় না আপুনি একেবাৰে ঠিক কথা কৈছে দেৱৰক্ষী মই সঠিক তাকেই কৈছো পাগলী কৈছে ৰাজকুমাৰে যে আমাৰ সখীৰ কাৰণে তুমি কি বুজিবা মোৰ অন্তৰৰ কথা নাই কোনেও নুবুজে সেই দেৱৰক্ষী মই নিজে ক'ব নোৱাৰো মোৰ কি হৈছে মোৰ অন্তৰত কি আৰু তালমা কৰিছে দেৱৰক্ষী মই আপোনাৰ চৰণত পৰিছো মোক আৰু বাধা নিদিব দেৱৰক্ষী মই যে কৃষ্ণৰ বিনে প্ৰাণাৰ্থী অন্য স্বামী বাঞ্ছা নকৰো দেৱৰক্ষী কৰক আশীৰ্বাদ মই যে তেওঁক জন্মে জন্মান্তৰে স্বামী ৰূপে পাওঁ জীৱ জীৱ চিৰণী জীৱ যাবত চন্দ্র দিবাকর হসনা বসতি লক্ষ্মী সর্বকালম সুখম ভব
হে কুন্দিল কৰি তোমাৰ অন্তৰৰ কথা অৱশ্য মই বাৰু মহাৰাজ ভীষ্মকৰ আগত কৰিম প্ৰকাশ। অৱশ্যে তেওঁ যদি সন্মতি হয় তেন্তে দেখিছো ভালৰে কথা নে কি কোৱা? মহাৰাজ এইফালে আহিব লাগিছিল, তেওঁৰ আগত মই সকলো বিৱৰি বিস্তৰি কৰিম প্ৰকাশ। তেওঁ যদি সন্মত হয় তেন্তেতো আনন্দৰে কথা। পিতা পিতা প্ৰণাম গ্ৰহণ কৰোঁ। প্ৰণাম প্ৰণাম মহাৰাজ। কুন্দিলৰ ৰাজকাৰীকে আপোনাৰ চৰণ ধৰি পাই পবিত্ৰ হ'ল। দেৱৰ সেই কাৰণে বাধ্য অৰ্থ সজাই দিবলৈ মাতৃ কিন্তু মহাৰাজ আপুনি বাৰু সঁচাকৈ কিন্তু এটি কথা ক'ব লাগিব, আপুনি মহাভাগ্যৱান। দেৱৰ ভাগ্যৱান বুলিয়ে অথমে আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবৰ পিছে মহাৰাজ আপুনি বাৰু এটি কথা লক্ষ্য কৰিছেনে? আপোনাৰ গৃহত স্বয়ং বৈকুণ্ঠৰ কিন্তু লক্ষ্মী দেৱীয়ে জন্মগ্ৰহণ কৰিছে। আচৰিত নহ'ব মহাৰাজ, আচৰিত নহ'ব, হ'ব লাগে অগ্ৰদূত। ৰুক্মিণীৰ বিয়া স্বয়ং মাধৱৰ লগত মোক চালনা নকৰিব দেৱ। নাৰায়ণ নাৰায়ণ নাৰায়ণ, চালনা নহয় মহাৰাজ, ই প্ৰকৃততে সত্য। সত্য 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 সত্য। মোৰ পুনৰ প্ৰতিভা নাৰায়ণৰ লগত ই মোৰ সৌভাগ্যৰ কথা। ভাৰতৰ প্ৰান্তত পশ্চিম সীমান্তত সাগৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া আনি একেডাল প্ৰেমৰ জৰিৰে বান্ধ খাব জম্বুদ্বীপ আৰু এই সুবৰ্ণ ভাৰত। মই বিশ্বাস কৰিবলৈ টান পাইছো দেৱৰ। অবিশ্বাস নকৰিব, নাৰায়ণ নাৰায়ণ, অবিশ্বাস নকৰিব মহাৰাজ। মই সেই ৰূপ স্বচক্ষে বৈকুণ্ঠত দৰ্শন কৰি আহিছো। এই মিলনৰ বাবে নাৰায়ণ নাৰায়ণ। কিন্তু এটা কথা, মহাৰাজৰ যদি প্ৰকৃততে অনুমতি পাওঁ মই এই শুভবাৰ্তা এতিয়াই গৈ যদুপতিক দিব গৈ পাৰোঁ। মই জানিব পাৰিছো গোৱালৰ গৰখা কৃষ্ণৰ লগত ৰুক্মিণীৰ হেনো বিয়া হ'ব, আৰু তুমি হেনো সন্মতি দিলাই পিতা। কিয় পিতা বৃদ্ধ বয়সত তোমাৰ এনে দুৰ্মতি কোনে দিলে তোমাক এনে কুমন্ত্ৰণা পিতা? দেৱৰো সিয়ে বিবাহৰ প্ৰস্তাৱ। নাৰায়ণ, মই তাত আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছো। দেৱ ঋষি নানৰ তুমি আহি কোনদিলা ৰাজকাৰণত বিয়াৰ কথা হৈ দেখা দিছা, আৰু সেইবাবে আমাৰ বিহাৰ ৰজাৰ মতি ভ্ৰম হৈছে। নিজে বিয়া বাৰু কৰাই ঘৰ সংসাৰ পাতিবলৈ সমৰ্থ। এতিয়া জানো আৰু সেইবাবে কওঁ যে আঁতৰে থাকি তেওঁ এতিয়াও আমাৰ পূজনীয় হৈ থাকক। আৰু মোৰ মিনতি ইমানেই নহয় দেৱৰী, বিবাহৰ প্ৰস্তাৱৰ অন্তৰে এনে লোভৰ লগত আপুনি ইমানতে পৰিত্যাগ কৰি
সসন্মানেৰে গুচি যাওক আপুনি অন্য স্থানলৈ। তেন্তে তেন্তে দেখিছো যদুপতিৰ সৈতে যুৱৰাজ ৰুক্মী সম্বন্ধ কৰিব নিবিচাৰা। বুদ্ধিমান বুদ্ধিমান নিশ্চয় দেৱঋষি। মথুৰাৰ অন্ধ কাৰাগাৰত জন্মজাত জৰাসন্ধ শিশুপালৰ ভয়ত যিজনে কৰিছে মোক সমুদ্ৰৰ গৰ্ভত থকা সেই গোপিনীৰ বস্ত্ৰ চুৰ কলিয়া ৰাখাল কদাপিত হ'ব নোৱাৰে যোগ্যবৰ মোৰ প্ৰাণৰ ভগ্নীৰ বাবে যি কৃষ্ণ পেটৰ বুকত গোপিনীৰ ঘৰে কদাপিত মই নহওঁ ক্ষান্ত আৰু নোৱাৰিব কৰিব তুমি কণ্ঠৰুদ্ধ মোৰ। দেৱৰ ঋষিৰ কথা শুনি কৃষ্ণই হাঁহি হাঁহি কৰিব পাৰিছে নহয়। সেই গোপিনীৰ বস্ত্ৰ চুৰ কলিয়া ৰাখাল কদাপিত হ'ব নোৱাৰে যোগ্যবৰ কুণ্ডিলা ৰাজ নন্দিনীৰ বাবে। সহস্ৰবাৰ ভাবি চাইছো পিতা, এতিয়াও তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি ঘটা নাই। পিতা, ৰুক্মিণীৰ বিবাহৰ বাবে অনৰ্থক আৰু কোনো চিন্তা কৰিব নালাগে। মোৰ বন্ধু সেদিৰা শ্ৰীকৃপাল তেওঁক গভীৰ আমন্ত্ৰণ কৰি আনি কন্যাগতনী কৰা প্ৰদান। বুঢ়াৰ অজাৰ এতিয়া আৰু ৰজা নহব কাঠৰ শিশুপালক পিতা সেদিৰা শ্ৰীকৃপাল ৰুক্মিণীৰ একমাত্ৰ উপযুক্ত বৰ বুলি হৈছে বিবেচিত। তেওঁ দৰে ৰূপৱান গুণৱান ভাৰত বিখ্যাত বীৰ আৰু দ্বিতীয় জানো কোনো নাই। সেয়েহে তেওঁকে বৰ বুলি কৰিব লাগিব গ্ৰহণ। মোৰ ঘূৰাইছে চকুৰ আগত বন্ধ মই যে উপায় দিম মোক কিবা এটা উপায় দিয়ক। উপায় দিবলৈ মই যে একেবাৰে অসমৰ্থ ৰাজন। উপায় দিবৰ পৰা ধৃষ্টতা আজি নিশ্চিত নাৰদৰ যে একেবাৰে নাই। তথাপিও হে ৰাজন, সুধিছা যেতিয়া কওঁ শুনা, ৰুক্মিণী আইদেউৰ নহলে স্বয়ম্বৰকেই পতা যাওক। আৰু যদিহে কোঁৱৰৰ কথা মতে ৰুক্মিণী আইদেৱে স্বয়ম্বৰৰ সভাত সেদিৰাজ শিশুপালকেই বৰমাল্য প্ৰদান কৰে, তেন্তেতো অতি সুখৰে সংবাদ। এইবাৰ দেৱৰ্ষীয়ে যুক্তিযুক্ত প্ৰস্তাৱ বহাইছে। আপোনাৰ এই প্ৰস্তাৱত মই সমৰ্থন কৰো। তোমাৰ তেওঁ আৰু ৰুক্মিণীলৈ আশা নকৰাই ভাল। কুণ্ডিলা বীৰে ৰুক্মিণীৰ স্বয়ম্বৰৰ কৰিছে আয়োজন। আৰু কবা গৈছে ৰুক্মবীৰে ৰাজকাৰ্য চলাইছে, ৰুক্মবীৰেই সংক্ষেপ প্ৰস্তুত কৰিছে। নারায়ণ নারায়ণ নারায়ণ। মহারাজ,
মই পিছে এতিয়া বিদায়হে মাগিছো এটি কথা সৰ্বদা ৰাখিব মনত যন্ত্ৰীৰ ঈশ্বধে যন্ত্র ঘুরিব আমি মাথো তার নিমিত্ত ফুলত বন্দী হইলে কালিন্দী ভোমরা উজুইত বন দি হইলে সগা আর তুমি বন্দী হইছা দর্প অহংকার নিজরে অনিষ্ট করিছা কামনা অনিষ্ট করিছা কামনা বিকাল বাহিনী ভয়ত নহয় কাতৰ আৰু পুৰা ৰুক্মিণীৰ বিবাহৰ সকলোৱে জন্ম চিন্তা থকা পিতা আৰু এতিয়া মই আহিলোহে পিতা গণপতি নাৰায়ণক জয় ৰূপে পাবলৈ পূৰণ হ'ব কিন্তু কুলংকাৰ বিষ্ণুৰ ক্ৰোধান আনন্দ তঞ্চন তুমি সাথী হৈ যাবি নিশ্চিত হৈ কেনেকৈ মোৰ বুধ সন্তানক মুক্তি দিয়া মোৰ বুধ সন্তানক বিষ্ণু পূজা অসমাপ্ত রাখি বিষ্ণু পাত্রী জল্পনা করা নাই কোনোদিনই জন্মত মই তার প্রতিদান বিমূর্ষি আনিছিল আংশিক নির্মালি কিন্তু হয় মোৰ দুখৰ কপাল সখী কথালে প্ৰমাণ বিপদত ধৈৰ্য ধৰা আজি মোৰ হাতত আছে একটি উপায় অমুকটি উপায় আছে যদি কিবা উপায় দিয়া দেখুৱাই কিন্তু মই বিষয়টো মই কপালতা তেওঁৰে কপালতে কিবা আছে কণ্ডিলৰে পাৰিজাত অসম্ভৱ তেনেকুৱা সখী যদিও আহে এনেকুৱা এখন পত্ৰ লিখি আজি ফুৰি মাৰি মনৰ সকলো কথা জনোৱা তুমি ত্ৰয়োপতি সখী অসখী কৃপাময় ভগৱান তেওঁ অৱশ্যে লভিবা তুমি কৃপাময় তেওঁৰ বুদ্ধিমতী সখী মোৰ সখী নিশ্চয় দিছা তুমি সুন্দৰ উপায় কিন্তু দ্বাৰকা যে বহু দূৰ এই কণ্ডিলৰ পৰা কোনে দিব পত্ৰ মোৰ কোন আছে এনে হিতাকাংক্ষী মোৰ তুমি নোকোৱাকৈ তাৰো উপায় মই কৰিছো যতনে সখী গুৰু বাপু অতি ধৈৰ্যজন পৰম হিতাকাংক্ষী তপ ক'ত সেই গুৰু বাপু সখী সোনকালে মাতি ৰবা তাৰ আগতে তুমি পত্ৰ লিখা মই
একটু পত্ৰ লিখা তোৰ সজুলি যোগাৰ কৰি আনোগৈ এনেকুৱা সচেতৰা সখী যা ফল মূল নাই গোটেই দিয়া সখী তুমি অপেক্ষা কৰা ইয়াতে যোৱা ये पत्र लिखे